Hi, hello guys. Welcome back my YouTube channel Rajiv kohcarivlogs. Guys, মানে আজি আহিছো এতিয়া মৰিগাঁৱলৈ কিহৰ কাৰণে আহিছো আপোনালোকে ভিডিঅ'ত দেখি গমে পাব। কাৰণটো হৈছে আজি ধন্দা ছোৱালী বিশেষকৈ জন্মদিনৰ কাৰণে আমি দুয়োজনে মৰিগাঁৱলৈ আহিছো। মৰিগাঁৱলৈ আহি মানে কেকটো নিবলৈ আহিছো। বলক আপোনালোকক কেকটো দেখাম কেনেকুৱা কেকটো আৰু কমেন্ট কৰি জনাবচোন। গাইজ মানে এতিয়া ধুনীয়া কৰি মানুহখিনি ৰেডি হৈ আছে কাৰণ আজি ধন্দা ছোৱালী বাৰ্থডে আছে আৰু দুইজনে মিলি ধুনীয়া কৰি এইখিনি কামখিনি কৰিলোঁ। চাওকচোন চৌকাত কেইটা পাতা হৈছেনে নাই আৰু চাব পাৰে ধুনীয়া কৰি পেলাই টিঙৰ চালি দি মানে কামখিনি কৰিলোঁ, শেষ কৰিলোঁ আৰু দুইজনে মিলি নহয় দিয়ক আৰু মানুহ আছে। সিহঁতকেইটা এতিয়া বাৰু ঘৰে ঘৰে গৈছে কামখিনি হৈ যোৱাৰ কাৰণে আৰু ধন্দা এইফালে পানী মাৰি আছে। মানে ইয়াত পানী মাৰিছে য'ত চৌকাৰ উধান পাতিছোঁ তাত পানী মাৰিছে। বিশেষ কাৰণটো হৈছে পানী মৰা, ইয়াতে পানী নামাৰিলে বহুত ধূলি হৈ যাব, সেইকাৰণে পানী মৰাটো বহুত জৰুৰী, সেইকাৰণে পানী মাৰি আৰু গাইজ চাব পাৰে ধুনীয়া কৰি এতিয়া কেক আনিবলৈ গৈ আছোঁ আমি দুটাই। আৰু গাইজ এতিয়া ফাইনেলি মৰিগাঁও পালোঁ আহি। মৰিগাঁও পাই আনে ধুনীয়াকৈ দোকানৰ ভিতৰলৈ গ'লোঁ। চাওকচোন ইমান ধুনীয়া কৰি বাৰ্থডে কেকবিলাক সজাই ৰাখিছে। অ' মাই গড, ইমান ধুনীয়া বাৰ্থডে কেক। আৰু এতিয়া আমি ইয়াতে চিলেক্ট কৰিম কোনটো বাৰ্থডে কেক লওঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। বাৰ্থডে কেনেকুৱা লাগিছে ছোৱালী বাৰ্থডে? যাতে আপোনালোকে বাৰে বাৰে এনেকৈ বাৰ্থডে পাতি দিব পাৰোঁ সৰুকৈ হ'লে আৰু জন্মদিনৰ শুভেচ্ছা জনাব যেন। ধন্যবাদ। মানে ধুনীয়া এটা হ'ব আজি, চাই থাকক। আৰু গাইজ চাই থাকক এতিয়া মানে ধুনীয়া কৰি কেকৰ ওপৰত দাদাজনে নামটো লিখি দিব, ধন্দা ছোৱালীৰ নাম লিখি দিব কাভিয়া বুলি। আহি গৈছোঁ, আমাৰ কেক লোৱা ৰেডি হৈ গ'ল। গাইজ চাব পাৰে এতিয়া ধুনীয়া কৰি আমি গোটেইখিনি মানুহ মিলি পুৰি বেলি আছোঁ। এয়া চাওক ইহঁতক এটা আহিলে আৰু লগত কৃষ্ণ দেহা আছে আৰু ইফালে বেলুন আছে, বেলুনে সজাই দিছে আৰু গোটেই বাৰ্থডে ঘৰটো আজি। চাওক এইজনী আকৌ ধুনীয়া কৰি কেমেৰাটো দেখি হাঁহি মাৰি দিছে, কেমেৰা দেখি পুৰা হাঁহি আৰু তাই। চাওক ইয়াৰ বেলুন আছে আৰু বেলুন আছে আৰু এইয়া বেলুন, ইয়াৰ বেলুনে কৰি দিছে আৰু গোটেই ঘৰটো আজি। গাইজ চাব পাৰে এতিয়া আমি ধুনীয়া কৰি পুৰি বেলি আছোঁ আৰু এইফালে খুইদেউ আছে আৰু বাই আছে, লগত বিকি দেহাও আছে। আৰু এতিয়া ধুনীয়া কৰি বাৰ্থডে কেক কটা হ'ব। কাভিয়া মামা আহি গ'ল, হেপী বাৰ্থডে কাভিয়া।
দাদাজন আহিছে গাইছ আৰু এতিয়া কাকা উপস্থিত হৈ গ'ল আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ।